হেপি মাঘ বিহু নাচি দিয়া তো বিহু 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 লাগি গাড়ীতে থৈ নাচি দিয়া বিহু বিহু লাগিছে গা গুড মৰ্ণিং ফ্ৰেণ্ডছ প্ৰথমতে মই মাঘ বিহুৰ হিয়া ভৰা মোৰ তৰফৰ পৰা অলেগ অলেগ শুভেচ্ছা যাচিছোঁ মেডামে ইফালে ব্লগটো আৰম্ভ কৰি দিছে শুভেচ্ছা আপোনালোকক জনাইছে আৰু মোৰ ফালৰ পৰা মই ইউটিউব ফেমিলিক মোৰ তৰফৰ পৰা বহুত হিয়া ভৰা শুভেচ্ছা যাচিছোঁ আৰু যিহেতু মোৰ ফেচবুকত পেজত আছে তেওঁলোকে কৌশিক সূত্ৰধৰ বুলি পেজটো ফ'ল' কৰিব মোৰ কেমেৰাটো পৰি গৈছিল মানে কেমেৰা ধৰা মানুহ নাই নহয় অকলে ভিডিঅ'টো বনাই আছোঁ আজি হ'ল মকৰ সংক্ৰান্তি আৰু কালি হ'ব উৰুকা মানে কিবা মনটো কেনেকৈ বা লাগি যায় মেজি সাজি সৰুতে মানে ক'ৰ পৰা খেৰ চেৰ বাঁহ যদি মেজি সাজিছিলোঁ আৰু ৰাতিপুৱা সোনকালে উঠি বেলি নুঠাৰ আগতে গা পা ধুই এইটো কোনে আগত জ্বলাই দিব এনেকুৱা ধৰণৰ বহুত মানে কিবা কিবি এনজয় কৰিছিলোঁ কিন্তু আজিকালি আৰু বাহিৰত থাকোঁ এইবিলাক আৰু নাপাওঁৱে উৰুকা মই আজিৰ পৰা 7-8 বছৰলৈকে উৰুকা পোৱা নাই তো তথাপিও মই মোৰ তৰফৰ পৰা মই যিহেতু গুজৰাটত আছোঁ কৰ্মসূত্ৰত ইয়াৰ পৰাই মই আপোনালোকক ভোগালী বিহুৰ অলেগ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু মোৰ ফেমিলিয়ে ইফালে ব্লগটো মানে বনাই আছে একেলগে দুজনে ওলাব নোৱাৰোঁ সি আছে ঘৰত আৰু মই আছোঁ গুজৰাটত তো ইয়াৰ পৰাই সেইকাৰণে মই আপোনালোকক শুভেচ্ছা জনাইছোঁ ফেমিলিয়ে আপোনালোকৰ পিঠা চিৰা কিবা কিবি বনোৱা দেখুৱাই থাকিব আৰু দুজনে একেলগে আহিব নোৱাৰোঁ ভিডিঅ'ত এই বেলেগকৈ মই বনাই আছোঁ ভিডিঅ'টো তো চাই থাকিব আৰু মোৰ ফেচবুক পেজত যিসকলে চাই আছে তেওঁলোকে কৌশিক সূত্ৰধৰ পেজটো ফ'ল' কৰিব আৰু ইনষ্টাগ্ৰাম কৌশিক ৰাজ 03 এইটো ফ'ল' কৰিব তাতে মই ৰিলছ বনাই থাকোঁ ফেচবুকতো ৰিলছ বনাওঁ তো আজি মানে এইখিনি আহিলোঁ আৰু শুভেচ্ছা দিবৰ কাৰণে আজি মই আহিছোঁ আৰু বিহু বুলি মানে বেগৰ পৰা গামোচাটো ওলাই লৈছোঁ আৰু এই চোলাযোৰ আজি নতুন কেণ্টিনৰ পৰা ল'লোঁ আৰু এই জোতাযোৰ ল'লোঁ বিহু বুলি ভোগালী বিহু বুলি মানে এইখিনি নতুন বস্তু লৈছোঁ আৰু বিহু অলপ ভালো লাগে ন তো চাই থাকক ভিডিঅ'টো শেষলৈকে মোৰ ফেমিলি আপোনালোকে যিখিনি দেখুৱাব পাৰে আপোনালোকে চাই থাকিব ছাপোৰ্ট কৰিব তো ভাল লাগিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ তো চাই থাকক মৰ্ণিং সকলোকে আৰু সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ সকলোকে একদম মাঘ বিহুৰ হিয়া ভৰা উল্লেখ জনাইছোঁ আজি মাঘ বিহু উপলক্ষে আপোনালোকৰ সকলো দুখ ভাগৰ বেমাৰ আজাৰ সকলো যাতে এই মাঘৰ মেজিৰ জুই সকলো পুৰি শেষ কৰে আৰু সকলোৱে যাতে ভালে কুশলে থাকে তাৰে কামনা কৰিছোঁ আৰু আজি মাঘ বিহু যদিও মানে আমাৰ যদিও ফূৰ্তি কিন্তু অলপমান খালি লাগি আছে যিহেতু মিষ্টাৰে নাই এতিয়া ঘৰত থাকিলে হয়তো একদম চিঞৰি দিলোঁ হেপী মাঘ বিহু তো মিছটো কৰি আছোঁ কিন্তু কি কৰিবা কৰিবতো লাগিবই পালনটো কৰিব লাগিবই আমিতো ফূৰ্তি কৰিব লাগিবই মিছটো কৰোঁ তাক কিন্তু উপায় নাই আমি ব্লগটো আজি আৰম্ভ কৰিছোঁ আৰু আমি মাঘ বিহুত আজি আমি কি আয়োজন কৰিছোঁ কি কৰিছোঁ দেখুৱাবলৈ আপোনালোকক নিশ্চয় চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া আমাৰ ভাগিনী বাবলি একদম সাজি কাচি ৰাতিপুৱাই আহিছে কিয় আহিছা ৰিলছ বনাবা আহিছে আৰু আমি যিহেতু একেলগে ভণ্টিও আহিছে একেলগে আজি পিঠা চিঠা অলপ বনাম আপোনালোকক দেখুৱাই থাকিম পিঠা বনোৱা কি হৈ আছে সকলো ভিডিঅ'টো চাই থাকিব আৰু মই কেমেৰামেনটোক দেখাই আছোঁ কিমান কষ্ট কৰি আছে চাই থাকি দেখিছ বেচাৰা একদম এই চিয়াৰত কষ্ট হৈছে নেকি কষ্টৰ কাৰণে এটা লাইকটো দিব নহয় তে আমাৰ ভিডিঅ' চাই থাকিব আমাৰ ভিডিঅ'টো আৰু মাঘ বিহু আমাৰ ৰাজে কি কৰি আছে দেখুৱা আৰু আমাৰ ৰাজে বনায়ে আছে কাম কৰিয়ে আছে সকলোকে আমাৰ ফালৰ পৰা হেপী মাঘ বিহু কৈ দিয়া হেপী মাঘ বিহু আৰু ৰাজক দেখাই দিয়া একদম মাঘ বিহুৰ মেজি বনাই আছে আমাৰ ৰাজে আজি যিহেতু মকৰ সংক্ৰান্তি আৰু সেই উপলক্ষে আমি যিখিনি আগতে আমি গোটেই কাম হৈ গৈছে ঘৰত আজি আছে পিঠা বনোৱা কাম তো কালি উৰুকা এইটোকে আমি জুইত জ্বলাই দিম আৰু আপোনালোকক দেখুৱাম কি কৰোঁ চাই থাকিব আৰু আজি আমাৰ মাঘ বিহু উপলক্ষে আমাৰ ভণ্টিও আছে আমি একেলগে আজি পিঠা চিঠা বনাম আমি গল্প কৰিছোঁ যে আলোচনা কৰিছোঁ পিঠা বনাম এয়া আমাৰ এই ঘৰটো ইয়াৰ পৰা আমি ইয়াতে আহিছোঁ ইয়াতে বনাইছোঁ এইটো ৰাজ আমাৰ মেজি বনাই আছে তো চাই থাকিব ভিডিঅ'টো শুকাইছোঁ পিঠালি মানে চাউল এইটো বৰা চাউল শুকাই আছোঁ মানে কি হয়
এনেতো হয় কিন্তু মিক্সাৰত শুকালে বাঁহী পিঠা নহয় তাৰ কাৰণে এই উৰলত শুকাই আছোঁ এইটো মানে বাঁহী পিঠা হ'ব বাঁহী পিঠা শুকান পিঠা কি কয় আপোনালোকে এতিয়া শুকাই আছোঁ এইটো হ'ব বাঁহী পিঠা খালি বাঁহী পিঠাটোৰ কাৰণে উৰল গাহেন লগা হয় আৰু এনেইতো মিক্সাৰতে শুকাম বিহু আৰু এইবাৰ নে কি ভণ্টি আমাৰ ভণ্টিয়ে এতিয়া কৰি আছে নাৰিকল ৰুকি আছে মানে মিক্সাৰতে দি আছে এইখিনি নাৰিকলখিনি আছে এইখিনি নাৰিকলখিনি মানে গুড়া হ'ল কি কয় বাঁহী পিঠা বনাবি না বাঁহী পিঠাটো কি কয় শুকুনা পিঠা আৰু তিলৰ লাড়ু নাৰিকলৰ লাড়ু বনাবি খাইছা খাইয়ে আছে ইফালে বনাই আছোঁ আমি এতিয়া মুড়ি লাড়ু একদম হোৱা নাই মুড়ি লাড়ুৰ পিছত বা আৰু কি বনাম বনাই আছোঁ একদম দিনৰ পৰাই আজি খাই ভাত নোখোৱাৰ পৰাই ভাত খাইও আৰম্ভ দিছোঁ বনাই আছোঁ মুড়ি পিঠাই বনাই আছোঁ আৰু কালি খাম এইখিনি হ'ল আৰু বনাই আছোঁ আমি একদম দিনৰ পৰা পিঠা বনাই আজি একদম ৰাতিয়ে হৈ গ'ল আৰু এই পাকঘৰত মাটিৰ পাকঘৰটোত আমাৰ আৰু লাইটৰ ব্যৱস্থা নাই টৰ্চ জ্বলাই আমি পিঠা বনাই আছোঁ এইটো বেচেৰা পিঠা বনাই একদম মানুহটো পিঠা নিচিনা হৈ গৈছে আৰু এই মাও পুৰা লাড়ু বনাই আছে একদম মানুহটোৱে লাড়ু নিচিনা হৈ আছে এবার কি বানাম মা মূলা মুড়ির না মুড়ি লাড়ু এবার পুরা কারাইত মুড়ি লাড়ু বনাম আমার ইয়াতে আন্ধাৰকে টৰ্চ চলাই বনাই আছো আৰু আমি নেকি কিবা ক'বা নেকি নকওঁ লাড়ু হ'ল পিঠা হ'ল মলা হ'ল কাৰাই হ'ল কালি হ'ব পাত পিঠা টোপোলা পিঠা এই আৰু আমি বনাই আছো পুৰা আৰু ৰাজেতো আছে মাজে মাজে ডিষ্টাৰ্ব কৰি আৰু দেখুৱাম আপোনালোকক আমি কি বনালোঁ দেই আজি আমি কি বনালোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ এইখিনি বনালোঁ তিলৰ লাড়ু এইবিলাক এইখিনি আছে কৰাই কয় কিছুমানে কাৰাই আৰু মা কাৰাই বুলিও কয় কিছুমানে এইবিলাক মা কাৰাইত মিহলাবৰ কাৰণে আছে আৰু এইখিনি হৈছে আমি বাঁহী পিঠা বুলি কওঁ যে এইটো মানে উৰলত ফুকালেহে হয় মিক্সাৰ মেচিনত ফুকালে নহয় এইখিনি বনালোঁ আৰু এইখিনি হ'ল আমাৰ খুই আছে আৰু এইখিনি মুড়ি আৰু পিঠা বনাম আৰু কালি বনাম আজিয়ে হোৱা নাই আমি পিঠা বনাম আৰু কালি বনাম আৰু আপোনালোকক দেখুৱাম আজি এইখিনি বনালোঁ আৰু কালি বনাব আছে এয়াই আজি এইখিনি বনালোঁ আৰু একেলগে দেখুৱাম কালি আমি মেজি বনোৱা বাহিৰত বনাইছে আজি ৰাতি হ'ল পিঠা বনাই আজি দেখুৱাব নোৱাৰিলোঁ কালি আপোনালোকক দেখুৱাই আছোঁ দেই The next day. গুড মৰ্ণিং গাইজ আজি হ'ল উৰুকা আৰু সকলোকে উৰুকাৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু উৰুকাৰ নিয়ম হিচাপে আমাৰ সকলো জেগাতে যিহেতু বেলেগ আৰু আজি উৰুকাত উৰুকাৰ নিয়ম যে আজি গছবিলাকত বান্ধিব লাগে আমাৰ দেউতাই মানে কলগছৰ এইবিলাক কাটি থ'লে এইবিলাক কাটি ৰাখি দিছে ইয়াতে এইবিলাক কাটি সৰুকৈ কাটিব তাৰপিছত সৰুকৈ কাটি গছবিলাকত বান্ধিব গছত সৰু কৰি কাটি এডাল গছত প্ৰত্যেকটো গছতে আজি বান্ধিব আৰু বিশ্বাসমতে যে বান্ধিলে গছবিলাকে শক্তি পায় আৰু ফল বেছিকৈ ধৰে আৰু এইবিলাক বান্ধিব আৰু ঘৰবিলাকত আৱা সূতা কেঁচা সূতাৰে সকলো ঘৰবিলাক বেৰিব আপোনালোকক দেখুৱাম কৈছিলোঁ যে গাইজ গছবিলাক এনেকৈ বান্ধে প্ৰত্যেকটো গছে আজি বান্ধিলে
আৰু এইবিলাক বান্ধিছে এনেকৈ বান্ধিব লাগে আৰু মই দেখুৱাম আমাৰ বাবাই খৰ বেৰি আছে দেউতাই খৰ বেৰি আছে এই সূতাটো প্ৰথমতে মন্দিৰটো তাৰপিছত পাকঘৰ তাৰপিছত বাকী ঘৰবিলাক এইটো যিটো ঘৰৰ সূতা বেৰি আছে এই সূতাটোকে চ'ত মাহত না বাবা চ'ত মাহত টোপনি টোপনি ভাৱ লাগিলে এই সূতাটোকে বান্ধি ল'লে সেইটো ভাল হয় কয় না চৈতালি বাও লাগিলে এই সূতাটো যদি বান্ধি লয় চ'ত মাহত না বাবা দেউতা চ'ত মাহত মানে কি হয় মানে টোপনি টোপনি কিবা এলা এনেকুৱা লাগে নহয় তেতিয়া এই সূতাটো বান্ধিলে ভাল হয় বুলি মানে বিশ্বাস এটা আছে আৰু এইটো যিটো বান্ধি থৈ আছে তো মন্দিৰটো হ'ল এতিয়া পাকঘৰটো আৰু গোটেই ঘৰবিলাকে এনেকৈ বান্ধিব আৰু কি কৰি আছে বান্ধি দিছে কিয় পূজাই ঘৰ ঘৰ পৰি যায় তাৰ কাৰণে বান্ধি দিছে ককা ককা হয় নেকি এইফালে আমাৰ একদম মেজি বনাই আছে ৰে ল'ৰাকেইটা পুৰা কষ্ট কৰি বনাই আছে পুৰা এইফালে মানে খেৰ পোৱাই নাযায় তাৰ কাৰণে এই তামোলৰ ঢকুনা দিয়ে বনাই আছে আৰু এই আমাৰ দাদাই বনাই আছে আমাৰ এইফালে মানে সকলোৱে পাৰ্চনেল মেজি বনায় বেলেগ গাঁৱত পথাৰটোতে মেজি এইটো এটা মেজি এইয়া চাওক বনায়ে আছে আৰু এইটো মেজি এইটো এটা মেজি আৰু দেখুৱাই আছোঁ গোটেই আমাৰ পথাৰটোতে একদম এটা মেজি বনাই লৈছে সকলোৱে এইকেইটা এইটো এটা মেজি এইটো এটা মেজি এইটো এটা বোলে মাঘ বিহু বোলে মেজি বোলে সেইটোও জ্বলাই দিব কালি ৰাতিপুৱা মানে সকলোৰে নিজস্ব আৰু কায়ো কাৰো জুইৰ গৰম নল'ব মানে নিজৰটো নিজেই ইয়াত দেখোন শুব পৰা ব্যৱস্থাও আছে ভালেতো ইয়াতে অলপ বহিয়ে দিওঁ আমি নে কি পাবা ভালে লাগিছে দেই বহি পাবা যা বহি যোৱা হাই কৈ দিয়া হাই মজা মানে খেৰো নাই ঢকুনাও নাই তামোলৰ তেওঁলোকৰ মানে এইটো মানে চুবা দিবই আৰু মেজি এইটোও মেজি বুলি ক'ব পাৰি আৰু চুবা দিব আৰু আছে গোটেই পথাৰখনতে আছে আৰু নাযাওঁ ভাগৰ লাগি গ'ল এইখিনি দেখালোঁ আপোনালোকক A few moments later. এতিয়া বনাই আছোঁ টোপোলা পিঠা টোপোলা ভাত আৰু কোনোবা কি কয় তাৰপিছত আমি বনাই আছোঁ এইটো পাতত চাপি পাত তৰা পাতো কয় নেকি এইটোকে আৰু কি কয় মা গৈছাৰ পাত কয় এইফালে ন চাপি পাত তাৰপিছত এইটো আমাৰ ঘৰতে আছে আৰু কলপাততো বনায় কলপাতত বনালে বেছি টেষ্ট নহয় সকলোতছে ইয়াত বেছি টেষ্টি হয় মানে তাৰপিছত আমি এইখিনি বনালোঁ এই ওচৰত দেখুৱাই দিয়াচোন এইখিনি আমি মেজি জ্বলায়ে কালি খামেই আৰু একদম ৰাতিপুৱাই আৰু আমাৰ পাত শেষ হ'ল এতিয়া মা আৰু পাত আনিব যাব এইখিনি বনাব থাকিল তাৰপিছত জুই পুৱাই আজি বনাই আছোঁ আমাৰ পিঠা হৈয়ে আছে একদম পুৰা পিঠা একদম হৈ আছে এইটো চাওক এয়া হৈ আছে পিঠা সিজা নাই বৰ্তমানলৈকে আজি সিজাই থৈ দিম কালি উঠিয়ে মেজি জ্বলাই একদম পিঠা খাম আৰু The next day. ইয়াত চাৰিওফালে আন্ধাৰ আৰু সেই বেলেগ দেখুৱাইছিলোঁ যে মই কালি সেইবিলাক জ্বলাই দিলে খালি আমাৰতো জ্বলাব আছে এতিয়া পাদুক ৰখি আছোঁ পাদু আহিলে আমি জ্বলাইয়ে দিম আৰু আমাৰ ৰাস একদম আহি উঠাই আনিলোঁ আজি বেচেৰা চাৰিটাতে উঠিছে 5টাতে উঠিছে আন্ধাৰত মানে আমি কি কৰিব মেজি জ্বলাম একদম এবাৰ মেজি জ্বলাম একদম জ্বলাই দিম মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল
তেনেকুৱা মইনাকটোৰ চকু নিদিবি নানা চকু নিদিবি বাবা কি গান বাইজা নাচি দিয়া ও মাইনা নাচি দিয়া ইফালে বাবলি কা মাম্মি ও তেনেকুৱা মইনা চকু নিদিবি মইনা চকু একদম পাদুৰ মিজিতে বেছি ভাল লাগছে বেছি ধুলিছে এতিয়া আমি ৰাতিপুৱা মেজি জ্বলালোঁ তাৰপিছত ভগৱানক প্ৰসাদ দিলোঁ মানে প্ৰসাদ দিয়া হ'ল প্ৰসাদ মানে আৰু এই পিঠা পনা এইবিলাককে দি দিলোঁ তাৰপিছত এইবাৰ ভগৱানক দিয়াৰ পিছত মই খাই আছোঁ এয়া টোপোলা ভাত আৰু এইটো কবি ভাজি এইখিনি খাই আছোঁ এই চাইডত মানে এই টোপোলা পিঠাটোৱে মেইন আৰু ইফালে আহিলে মানে আৰু টোপোলা পিঠাটা আজি সকলোৱে মানে ৰাতিপুৱা টোপোলা পিঠা খাবই তাৰপিছত ময়ো খাই আছোঁ আৰু আপোনালোকে আহিব আমাৰ ঘৰত বিহু খাবলৈ তো এতিয়া আমাৰ ভিডিঅ'টো যদি আজি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত এতিয়া পিঠা খাই আছোঁ আপোনালোকে আহিব দেই আমাৰ ঘৰত পিঠা খাব সকলোকে নিমন্ত্ৰণ জনালে দেই আহিব বিহু খাবলৈ হেপ্পী মাঘ বিহু দেই এতিয়া মই পিঠা খাই আছোঁ মজা